নমস্কাৰ হিমাংশু শইকীয়া ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিলোঁ আৰু এতিয়া মই বৰ্তমান মৰ্ণিং ওলাই আহিছোঁ। আজি দিনটোত কি হয় কি নহয় সকলোখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু কি কাৰণেনো আহিছোঁ, কেলৈ গৈছোঁ বা সেই সবিশেষ মই ভিডিঅ'টোত দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তেনেহ'লে আহকচোন ভিডিঅ'টো দেৰি নকৰি উপভোগ কৰোঁ। আৰু বৰ্তমান মই এতিয়া আহি আছোঁ। এতিয়া আমি মই এইখন এটা সৰু সুৰা মানে ৰাস্তা নদীৰ মাজেদি গৈছে, তাকে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান আহি আছোঁ আৰু মই এতিয়া গাড়ীৰ ওচৰলৈ গৈ আছোঁ। গাড়ীত পাওঁ নাপাওঁ ঠিক নাই বাৰু, তেওঁ লাইন গাড়ীতে যাব লাগিব। আজি ক'লৈ যাম ক'লৈ নাযাম সকলো সবিশেষ আপোনালোকে চাই থাকক। বৰ্তমান এতিয়া আহি আছোঁ, মোৰ লগত আৰু যাব মানুহ, তাকে মানে অলপ তেওঁলোকৰ ওচৰ পাইছোঁহি। আহি আছোঁ, এই ৰাস্তা এইটো ধৰিছোঁ, এইফালে ৰাস্তাটোলৈ যাম। তেওঁলোক ওলাই আছে, বৰ্তমান মই লগ কৰিমগৈ এতিয়া। তাৰপিছত আমি তিনিওজন একেলগে যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, কিনো হয় বাৰু দিনটো আজি, কি কাৰণে আহিছোঁ সবিশেষ আপোনালোকে চাই থাকক। এটা জীৱনত নোহোৱা কামৰ কাৰণে আহিছোঁ। তাকে সকলোৱে মানুহে জীৱনত সংগ্ৰাম কৰিব লাগে, সংগ্ৰাম কৰিলেহে মানুহে অলপ আচল বুজি পোৱা যায়। জীৱনততো চব কৰিবই লাগিব, নিজৰ ব্যস্ততাপূৰ্ণৰ মাজতে হ'লেও বহুতখিনি কৰিব লাগিব। তাকে আহি আছোঁ, আপোনালোকে চাই থাকক, আহক ভিডিঅ'টো উপভোগ কৰক। আহি আছোঁ, বৰ্তমান পোৱাগেই নাই এতিয়ালৈকে। আপোনালোকে ভিডিঅ'টো চাই আছে নিশ্চয়, মই গম পাইছোঁ। আৰু ভিডিঅ'টোৰ মাজতে আৰু এষাৰ কথা কওঁ আপোনালোকক, আৰু সকলোৱে মোৰ ভিডিঅ'টো চাই আছে যদি ভালেই লাগিছে, আৰু যিসকলে মোৰ ভিডিঅ'টো পোৱা নাই তেওঁলোকক অলপ শ্বেয়াৰ কৰিও দিব। আৰু মোৰ চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে মই সকলো দেখুৱাই আছোঁ আপোনালোকক। এয়া পাইছোঁহি, গৰম লাগি গৈছে, গৰম নাই কিন্তু তেওঁ মানে গৰম লাগিছে। আহক মই দেখুৱাই আছোঁ আপোনালোকক। ভাবিলোঁ আজি দিনটো ওলাই যাম যেতিয়া অলপ ব্লগ এটাকে বনাওঁ, আপোনালোকেও ভাল পাব, মোৰো ভাল লাগিব। দিনটোত কিবা এটা নহয় কিবা এটা বা নিজৰে কৰা হ'ব, বা কি কাৰণে গৈছোঁ কি নাই কৰা সেই বস্তুটোৰ স্মৃতিও ৰখি যাব। সেইটো কাৰণে আজি ব্লগটো বনাবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান এয়া পাইছোঁহি, আহক দেখুৱাই আছোঁ সকলো। বৰ্তমান এতিয়া আমি ওলাই আহিলোঁ, এয়া লগৰজন আহিছে। এতিয়া বৰ্তমান আমি গৈ আছোঁ আৰু সবিশেষ মই আপোনালোকক শেষলৈকে দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো। বৰ্তমান আমি আহি আছোঁ ওলাই ওলাই। তাকে কি হয় আপোনালোকে চাই থাকক, আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকক মই সকলো দেখুৱাওঁ। চাকৰি বিচাৰি গৈ আছোঁ দুইজনে, হিমাংশু দা আৰু মই। মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী ৰাকেশ দাস। বৰা নমস্কাৰ নিদিলেও এই কি হয় আৰু ব্লগ দেখুৱাই আছোঁ আপোনালোকৰ। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। বৰ্তমান আমি এতিয়া শিঙিয়াপুতনি হাইস্কুলৰ মুখ পাইছোঁহি। এয়া আহি আছোঁ, গাড়ীহে পোৱা নাই, অথনিৰ পৰা আহিয়ে আছোঁ কিন্তু গাড়ীয়ে পোৱা নাই। খোজেই কাঢ়ি আছে, ভৰি বিষ হৈ গৈছেগৈ আৰু জেগা পোৱাগেই নাই, এতিয়াও বহুত দূৰ আছে। ৰাকেশ দাস 55 মাৰি দিব, চাই থাকক ভিডিঅ'টো। ইনষ্টাগ্ৰাম। গাড়ী বৰ্তমান দেখা নাই, হাইস্কুল পাইছোঁহি এতিয়া। আৰু বৰ্তমান আমি শিঙিয়াপুতনি হাইস্কুল বুলি এইখনেই কয়, আমি বৰ্তমান সৰুতে এইখনতে পঢ়িছিলোঁ। মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন দেখিছে আপোনালোকে স্কুলখন, এইখনতে আমি পঢ়িছিলোঁ। বনাইছোঁ, এই সুধিছে তাকে মানে ব্লগটোত কৈ দিছোঁ বনাই দেই। বৰ্তমান আমি পৰুৱা গাঁও ৰাস্তা সোমাইছোঁ, আহি আছোঁ বৰ্তমান। আজি আমাৰ দিন ভাল নহয়, আজি এখন গাড়ীয়ে পোৱা নাই এতিয়ালৈকে। বৰ্তমান আহিয়ে আছোঁ, খোজকাঢ়িয়ে আহি আছোঁ, আৰু খোজকাঢ়িয়ে অলৰেডি পাবগৈ লাগিব নেকি, জেগা ঠিক নাই। আহি আছোঁ, এটাতো পূৰা ব্যস্ত কেৱল কথা পতাত ঘৈণীয়েকহঁতৰ লগত। আহক চাই থাকক আপোনালোকে, মই দেখুৱাই আছোঁ সকলো। বৰ্তমান কোনোমতে এতিয়া গাড়ী পালোঁ, গাড়ী উঠি আমি আহি আছোঁ বৰ্তমান। দেখুৱাই আছোঁ, অলপ পিছতে আমি পামগৈ, তাকে চাই থাকক ভিডিঅ'টো। বৰ্তমান বাছ উঠিলোহি, আমি গাড়ীত আহি আছোঁ।
আহি থকা দৃশ্য দেখুৱাইছোঁ অলপ ভিডিঅ'টো কৰিবলৈ অলপ দিগদাৰ হৈছে আমি গাড়ীত আহি আছোঁ যে তাকে অলপ ব্ৰেক কেমেৰা কৰি মই আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান আৰু অলপ পাছত আমি পামগৈ বৰঘাটত নামিম বৰঘাটত নামাৰ পিছতে আমি ক'লৈ যাম কি কথা মই সকলো দেখুৱাম আপোনালোকক কেলৈ আহিছোঁ কি কথা ভিডিঅ'টো চাই থাকক আপোনালোকে সবিশেষ দেখুৱাই আছোঁ আপোনালোকক বৰ্তমান আমি গাড়ীৰ পৰা নামিলোঁ এতিয়া যি কামত আহিছোঁ বাট লৈছোঁ এতিয়া যাবলৈ আহক ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ ৰাস্তা পাৰ হৈ লওঁ গাড়ী মটৰ আহি আছে সকলো ভিডিঅ'টো চাই থাকক সবিশেষ মই দেখুৱাই থাকিম গাড়ী আহিছে ডাইৰেক্ট পাৰ হ'ব লাগিছিলে হ'লে আমি ৰাস্তাটো পাৰ হৈ লৈছোঁ বাৰু তাৰপিছত আপোনালোকৰ লগত আকৌ পাতি আছোঁ মই অলপ সবিশেষ দেখুৱাই দিছোঁ বৰঘাটৰ চকটো আপোনালোকে চুলি ডাল কি হ'ল কোৱা কিবা এটা এনেই আহিয়ে থাকিবা নে ছোৱালীৰ লগতহে কথা পাতে দেই এইবিলাক ইমান বেলেগত কথা নামাতে মোৰ লাজ লাগে বাৰু প্ৰথমবাৰ ব্লগ বনাইছোঁ ন আজি আমি এটা কামত আহিছোঁ যদি সফল হওঁ আপোনালোকৰ যদি আশীৰ্বাদত ভাল লাগিব ন ভাল লাগিব বহুত ভাল লাগিব আহিছোঁ জীৱনত সকলো সংগ্ৰাম কৰিছোঁ তেওঁ আহিছোঁ আৰু এটাও বেলেগ সংগ্ৰামত আজি সোমাবলৈ যদি বাকী কি হয়গৈ আপোনালোকে যে আশীৰ্বাদ কৰক কামটো ভাল হওক যে অলৰেডি মই ভিডিঅ'টো বাৰু আমাৰ কাম কৰি আহিলোঁ এতিয়া আপলোড দিছোঁ আজি ভিডিঅ'টো শেহতীয়াকৈহে দিব লগা হয় চাব তেওঁ অলপ বেক কেমেৰা অলপ দেখুৱাই আছোঁ আহি আছোঁ মই ৰাস্তা দেখুৱাই আছোঁ আহিছোঁ অলপ কিছু মুহূৰ্তৰ পিছত আমি পামগৈ এইটো দেখিছে আপোনালোকে বিল্ডিংটো এই বিল্ডিংটোলৈকে আমি বৰ্তমান আহি আছোঁ মই অলপ জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক দাদা আহক দেৰি নকৰি আপোনালোকে ভিডিঅ'টো চাই থাকক যাম আৰু অকণ পিছতে আমি পাই আছোঁ আহি পাইছোঁহি বৰ্তমান আমি উপস্থিত হ'লোহি আৰু বৰ্তমান ৰৈ আছোঁ এতিয়া তাৰপিছতে আমি লগ কৰিম তেওঁক যিটো কামত আহিছোঁ তাৰ মাজতে ভাবিলোঁ অকণ ভিডিঅ' এটা বনাই লওঁ আৰু ৰৈ আছোঁ বৰ্তমান আমি অকণ পিছতে যাম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক কি হয় কি নহয়নো সকলোখিনি দেখাম আহি আছোঁ এইকেইদিন কিন্তু লগ কৰিব পৰা নাই অলপ পিছতে আমি সোমাম আকৌ মা ৰৈ আছোঁ এতিয়ালৈকে বৰ্তমান আমি যোৱাই নাই ভিতৰলৈ তাকে বোলো আপোনালোকক দেখুৱাই লওঁ সবিশেষ গোটেই জেগাখিনি ভাগৰি পৰিছোঁ বহুত দূৰ আহিছোঁ যেতিয়া তন্ময় ছাৰ আহিলেনে তন্ময় ছাৰ নাই ৱেইট কৰিব লাগিব এতিয়া বৰ্তমান আমি আকৌ উলটিলোঁ ইণ্টাৰভিউ হ'ল তাকে কি হয় নাজানো ভগৱানৰ কৃপাত তাত অলপ ব্যস্ততা হৈ আছিলোঁ কাৰণে বা ভিডিঅ' কৰিবলৈ নিদিয়ে সেইকাৰণে মানে ভিডিঅ' কৰা নহ'ল এতিয়া ভগৱানে জানে আৰু কি হয় কি নহয় আৰু তাকে আহিলোঁ এতিয়া আমি আকৌ ঘৰলৈ যাবলৈ আহিছোঁ বহুত ৰ'দ তাকে আহি আছোঁ এতিয়া ৰ'দতে আকৌ গাড়ী বা পাওঁ নে নাপাওঁ আহিছোঁ গাড়ীৰ কাৰণে আকৌ এতিয়া বৰ্তমান আমি ওলাই আহিলোঁ ভগৱানে জানে আৰু কি হয় আৰু আজিতো ইণ্টাৰভিউটো আমাৰ গ'ল ফাইনেলি বাট কি হয় কেনেকৈ হয় ভগৱান জানে আৰু আপোনালোকৰ আশীৰ্বাদত যদি পাছ হওঁ ভাল লাগিব নিজৰো আমাৰ অলপ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি পাৰে মোৰ একাউণ্টটো ইনষ্টাগ্ৰামৰ ৰাকেশ বুলি আছে ফ'ল' কৰিব মোৰ ফ'ল' নাই ফ'ল' কৰি দিব কৈছে সি গম পাইছে এতিয়া কোবাকুবিকৈ আহিছোঁ ৰ'দ বহুত গাড়ীও পূৰা চলিছে এতিয়া ঘূৰি যাওঁ সিও ঘৰত যাব মোৰ ঘৰত যাম এতিয়া বৰ্তমান আমি একাউণ্টটোৰ নাম আছে ৰাকেশ দাস 55 এতিয়া আহিলোঁ বোলো ভাবিলোঁ আজি ব্লগটোও বনাওঁ ইণ্টাৰভিউটো দিবলৈ আহিছে যেতিয়া ব্লগটোও বনাওঁ ব্লগটো বনাওঁতেই দুই এষাৰমান কওঁ তাকে চাব আপোনালোকে আৰু ভাল পালে কিবা জনাব আজিলৈ ইমানতে সামৰিলোঁ বাই বাই